সো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। সো হে গাইজ আপোনালোক কেনেকুৱা আছে? মই আশা কৰিছোঁ আপোনালোক চব ভালে আছে। সো হে গাইজ আজি আপোনালোকে ভিডিঅ'ৰ টাইটেল থাম্বনেইলখন চাই কেনে গম পাইছে চাগে যিহেতু। সো হে গাইজ মই আপোনালোকক কথা এটা ক'ব আহিছোঁ। ছাপ'জ আপোনালোকে টাইটেলখন দেখিলে মই পইচাৰ বিষয়ে কথা এটা কৈছোঁ। ছাপ'জ এতিয়া মই এক্সাম্পল দিছোঁ, আপোনালোকে দোকানে চোকানে বা কেতিয়াবা বস্তু ল'লে আপোনালোকক পইচাটো দি আপোনালোকে হৰবৰীত পটককৈ পইচাটো লৈ পকেটত ভৰাই লয়, হয় নাই? তো সেই অলপ মই ঠিক কৰি লৈছোঁ। তো সেইটো কাৰণে আপোনালোকে পইচাটো মানে অলপ বেয়া হৈ যায়। তো যিহেতু কেপি খোৱা মানুহ চব আৰু চেখৰ খোৱা মানুহ চব বেছি, তো সেইটো পইচাটো দিলে পটাপট মিলাই আৰু খাবই লাগে। সেইটো পইচাটো পটককৈ ভৰাই দিয়ে। তো পাৰ্চে চাৰ্চে ভৰাই দিলে পইচাটো কুচুৰ মুচুৰ হৈ যায়। তো সেই কুচুৰ মুচুৰ হৈ গ'লে কি হয়, আপোনালোকে যদি দোকানত যদি দেখাবলৈ কাৰণে যায়, এই দোকানত দিবলৈ কাৰণে যায় যে কিবা বস্তু সেইটো কৰি না এইটো পইচাটো নচলিব দেই, বেয়া নাপাব বুলি। তো কিন্তু পইচাটোতো ভাল আছে, পইচাটো পইচাই, কিন্তু ইয়াত কুচুৰ মুচুৰ খাই গ'ল কাৰণে এনেকুৱা হৈ গ'ল ন, তো কি নচলে পইচাটো। তো সেইটোৰ কাৰণে মানে আপোনালোকে আপোনালোকৰ হেৰিটো বেয়া হৈ যায় আৰু মানে যে ইমান টকা আছিলে, ইমান টকাটো মোৰ নচলিলে। তো বেংকত দিলে বাৰু চলি যায়, কিন্তু সেই টকাটো আপোনালোকে কেনেকৈ কি কৰি কেনে ঠিক কৰিব পাৰিব আপোনালোকে নাজানে যিহেতু। তো সেইটো কাৰণে মই আপোনালোকৰ উপায় এটা লৈছোঁ। চ' গাইজ ছাপ'জ মোৰ ওচৰত এটা আছে 500 টকীয়া নোট, দেখিছেনে? এখন চাওক, মোৰ ওচৰত 500 টকীয়া নোট হয়, তো ব্লাৰ হৈ গৈছে। তো 500 টকীয়া নোটখনৰ হালতটো চাওক, লাডু এটা বনি গ'ল। তো এইখনক মই খুলি নিদিয়া ৰখক। তো 500 টকীয়াখনৰ হালত নাই, চাওক কেনেকুৱা হৈ গৈছে চাওক, দেখিছেনে? একদম তাৰমানে কেনেকুৱা কি প'জত আছে একো নাই। তো আপোনালোকে ভাবিছে চাগে এইখন পইচা ইয়াৰটো গ'ল বুলি, কিন্তু মই এই পইচাখনক মই ঠিক কৰিব পাৰিম। কেনেকৈ ঠিক কৰিব পাৰিম ব'লক মই আপোনালোকক দেখাই আছোঁ। তো আমি পইচাখনক কি কৰিম, অলপ পানীত তাৰমানে তিয়াবলৈ হেৰি কৰিম। তো যিহেতু ইয়াত মই এতিয়া টেপটো চলাই দিছোঁ, টেপটো চলাই পূৰা পইচাখনক আপোনালোকে তিতাই ল'ব। তো পইচাখনক দেখিলে গোটেইখন তিতাই ল'লোঁ কেনেকৈ মই, দেখিছেনে? গোটেইখন তিতি গ'ল দিয়া। তো এতিয়া আকৌ কি কৰিব লাগিব মই আপোনালোকক দেখাই আছোঁ। তো যিহেতু আপোনালোকে চালে যেনে মই পইচাটো পূৰা তিতাই ল'লোঁ, তো তিতাই লোৱাৰ পাছত এতিয়া চাওক এইখন পইচাখন ইয়াত আছে, তো পূৰা তিতি আছে, দেখিছেনে? তো আপোনালোকক এতিয়া একো কৰিব নালাগে, আপোনালোকৰ ঘৰত ইস্ত্ৰি হ'বই লাগে। ইস্ত্ৰি আছে, বহুতৰ ঘৰত থাকে, আজিকালি দুখীয়া মানুহৰ ঘৰতো ইস্ত্ৰি থাকে। তো ইস্ত্ৰি আছে যদি ইস্ত্ৰিটো গৰম কৰিবলৈ ষ্টাৰ্ট দিয়ে দিয়ক এতিয়াৰ পৰাই। যদি ইস্ত্ৰি নাই, আপোনালোকৰ ৰুটি বনোৱা টাৱা আছে ন, টাৱাখনতো গৰম কৰি লাগি দিয়ক। যদি টাৱাখনো নাই, যদি কেৰাহী কৰিব পাৰে বা ৰ'দতো দি কেনে হেৰি কৰিব পাৰে। তো ব'লক আমি ইস্ত্ৰিটো শুকুৱাই লওঁ, তাৰমানে গৰম কৰি লওঁ। চ' গাইজ এইটো মোৰ ইস্ত্ৰি, তো মই ইয়াত তেল লগাই দিছোঁ। তো ইমানো আপোনালোকক গৰম কৰিব নালাগে। চ' ইয়াত দেখিছেনে এই ৰঙা লাইটটো জ্বলিছে, তো এই ৰঙা লাইটটো অফ হ'বলৈ নিদিব। তো আপোনালোকৰ বেলেগ বেলেগ ডিজাইনৰ ইস্ত্ৰি হ'ব পাৰে। তো এইটো আমাৰ এতিয়া বেলেগ, ৰঙা লাইটটো অফ হৈ গ'লে তো মানে আমাৰ পূৰা গৰম হৈ যায়। তো অলপ এনেকৈ চুই চাই থাকিব যে গৰম হৈছে নাই। তো এতিয়া অলপ তাগৰা গৰম হোৱা নাই। তো যিহেতু ইমানো গৰম হ'বলৈ নিদিব যে পইচাখন জ্বলি যোৱাকৈ। তো এতিয়া মোক লাগিছে মোটামুটি গৰম হৈ গ'ল। তো ব'লক অফ কৰি দিওঁ। তো আপোনালোকে দেখিছেনে এখন পইচাখন পৰি আছে আৰু এইটো ইস্ত্ৰিটো পূৰা গৰম হৈ আহিছে, হিট আছে। তো আৱাজ এটা শুনিবই। তো আৱাজ এটা শুনা পাইছেনে? তাৰমানে পানীত লাগি আছিলে কাৰণে ইমান হেৰি হৈছে। তো পইচাখনক ওলট পালট কৰি থাকিব, ৰুটি যেনেকৈ হেৰি কৰে। তো দেখিছেনে মই ওলট পালট কৰি তাৰমানে পইচাখন এতিয়া পূৰা শুকাই আছে। তো গাইজ এতিয়া পূৰা একদম ফাইনেলি পইচাখন ভালছে শুকাই গ'ল। তো আপোনালোকে চাবলৈ পাইছেনে? তো ব'লক মই আপোনালোকক ভালকৈ দেখাই দিছোঁ।
সো গাইজ আপোনালোকে গোটেই ভিডিঅ'টো চালে চাগে গোটেই ভিডিঅ'টো চাই কেনে তাৰমানে কেনেকৈ মই কি প্ৰচেছ কৰিলোঁ আপোনালোকে চাব চাই মেলি যে যি কৰিলোঁ তো সেইটোৱে ৰুল মতে হেৰি কৰিব তাৰমানে বেলেগ একো নকৰিব তো পইচাখন আপোনালোকৰ বেয়া হ'ব পাৰে তো সেইটো কাৰণে তো এতিয়া এই পইচাখন চাওক মই কি পইচা কৰিছিলোঁ কি হৈ গ'ল তো এতিয়া আৱাজ এটা শুনক তো কেনেকুৱা পইচা কেনেকুৱা হৈ গ'ল তো সেইটোতো লাডু বনি আছিলে গোটেইখন কেনেকুৱা হৈ আছিলে তো এই পইচাখনৰ মই হালত একদম পূৰা ঠিক কৰি দিলোঁ দেখিছেনে একদম পূৰা মজা হৈ গ'ল তাৰমানে ইয়াত তাৰমানে অকণমানো যে বেয়া হেৰি হোৱা নাই যে এখন পইচা যে মই কুচমুচ খুৱাই কেনে হেৰি কৰিছিলোঁ তো এতিয়া আপোনালোকে দেখিলে যেনে মই কেনেকৈ কি কৰি কেনে এই পইচাখন ঠিক কৰিলোঁ তো এই পইচাখন যদি আপোনালোকৰো এনেকুৱা বেয়া হৈছে তো আপোনালোকে এই ভিডিঅ'টো চাই কেনে পূৰা হেৰি কৰিব পাৰে তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন কৰিব আৰু এটা নতুন ভিডিঅ'ৰ লগত লগ হ'ম চ' আজিলৈ ইমানটোৱে চ' বাই